এই ভিতৰত নিগনি আছে সেইকাৰণে আহিছে এই ওপৰত দেখিছেনে ধুনীয়াকৈ শুই আছে নমস্কাৰ প্ৰণাম স্বাগতম জনালোঁ আপোনালোক সকলোকে আৰু বন্ধুসকল আজি মই আপোনালোকক খন্তেক সময়ৰ কাৰণে এখনি অমাত জীৱৰ পৃথিৱীলৈ লৈ যাম আৰু বন্ধুসকল মই এয়া উপস্থিত আছোঁ আলৌচুকা থেকেৰাবাৰী আৰু ইয়াতে এডাল সাপ ওলাল এই ছাৰৰ ঘৰত আৰু ছাৰক আপোনালোকৰ মাজত চিনাকি কৰি দিম আৰু ছাৰে ধুনীয়া ধুনীয়া কিতাপ লিখে চাওকচোন বাৰু জিতেন ভাগৱতী ছাৰ আপোনাৰ নামৰ ঠিকনাটো এবাৰ ৰাইজক কৈ দিয়ক মোৰ নাম শ্ৰী জিতেন ভাগৱতী মই সমাজকৰ্মী সমাজত বিভিন্ন লেখকো সাধাৰণ কিতাপ কানি লিখোঁ আপুনি কেতিয়াৰ পৰা কিতাপ লিখি আছে মই বহুত বছৰ হ'ল এতিয়া প্ৰায় 20খন কিতাপ লিখিছোঁ আৰু অসম চৰকাৰৰ পৰা মই সাহিত্যিক পুৰস্কাৰ পাইছোঁ আৰু সাহিত্যিক পেঞ্চন পাইছোঁ আৰু বৰ্তমান সাহিত্য লিখি আছোঁ তাৰোপৰি মই শিশু মহিয়ান আৰু শিশু বন্ধু উপাধি পাইছোঁ তেনেকৈ সমাজৰ লগত জড়িত থকা ব্যক্তি আৰু আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ কাৰণ সেই অমাত জীৱ আপুনি নামাৰি ধুনীয়াকৈ মোক ফোন কৰিলে আৰু মই লৈ যাই সেইডাল ধুনীয়াকৈ জংঘলত এৰি দিম কাৰণ সেইবিলাক বস্তু হৈছে অমাত জীৱ কাৰণ যত জীৱ তত শিৱ আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ বলকচোন বাৰু আমি সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম আপোনালোকৰ হাততো সময় কম আছে আৰু মোৰো হাতত সময় কম আছে বলক প্লিজ কাম আহক চাওক বন্ধুসকল এতিয়া ঠাণ্ডাৰ দিনৰ পৰা লাহে লাহে গৰমৰ দিন পৰিবলৈ আৰম্ভ কৰিছে আৰু সাপেও মানুহৰ ঘৰত খাদ্য বিচাৰি এয়া লাহে লাহে উৰাবলৈ ধৰিছে আৰু বন্ধুসকল এতিয়া এই বাকচটোৰ ভিতৰতে ছাৰে বহুত কিতাপ আছে ছাৰে আপোনালোকে জানে ছাৰে কিতাপ লিখে আৰু সেইবোৰ কিতাপৰ মাজতে এডাল সাপ সোমাই আছে চাওকচোন বাৰু এইডাল সাপ কেনেকুৱাকৈ শুই আছে চাওক বন্ধুসকল এইবোৰ কিতাপ আৰু এইবোৰ কিতাপৰ মাজত বেং নিগনি এন্দুৰ ডালখলীয়া পঁইতাচোৰা এইবিলাক আছে আৰু বন্ধুসকল সেইবিলাকক বিচাৰি সাপডাল ইয়াতে সোমাই আছে চাওকচোন বাৰু কেনেকুৱাকৈ সাপডাল ওপৰত উঠি আছে কিতাপৰ মাজত আৰু বন্ধুসকল এনেকুৱাকৈ সাপ দেখা পালে আমাৰ গাঁৱলীয়া মানুহে কওঁ ইয়াক কুধৰা পিটি থকা বুলি কওঁ চাওকচোন বাৰু কেনেকুৱাকৈ ই কুধৰা পিটি আছে এতিয়া গৰমৰ দিন পৰিব আৰম্ভ কৰিছে নহয় ছাৰ ইফালে সিফালে সাপ ওলাব ধৰিবই আপুনি কেতিয়া আলমাৰীটো খুলিছিল এই অলপ আগতে কিয় খুলিছিলে এই এওক এখন বেলচা লগা আছিল বেলচাখন যায় তাৰপৰা আলমাৰীটো খুলি চাওঁ এই বস্তুটো আছে তাৰপৰা আকৌ দৰ্জাখন মাৰি দিছোঁ এই মাকাকেইডাল আছে ইয়াতে মাকাকেইডাল আছে নে আছে আছে এইটো পোৱালি পোৱালি এইটো এই মাকাকেইডাল ইয়াতে ঘূৰি থাকে এই ইয়াতে এই 1.5 বছৰমান হৈছে এডাল সাপক আমাৰ গাঁৱলীয়া মানুহে ভয় কৰে এতিয়া জানানে এডাল সাপ আৰু কলিফেটি সাপ প্ৰায় একে নিচিনা দেখি সেইকাৰণে ইয়াক কলিফেটি সাপ বুলি পেলাই কিছুমান মানুহে বৰ বেয়াকৈ মাৰে আৰু সাপ যিকোনো সাপে মাৰিব নালাগে এইবিলাক এটা প্ৰকৃতিৰ বস্তু ভগৱান আল্লাই সৃষ্টি কৰা বস্তু নেদেখাজনে সৃষ্টি কৰা বস্তু এটা সাপ মাৰিব বুলি মই কিতাপখন লিখিছোঁ হাগি দিছে সাপডালে ভয়তে হাগি দিছে সাপে ধৰিলে ভয় কৰে কিতাপখন মই লিখিছোঁ যাতে মানুহে সাপ দেখা পায় সাপক নামাৰি অন্ততঃ তাক জীয়াই ৰাখি আমাৰ প্ৰকৃতিৰ ক্ষেত্ৰত আমাক সহায় কৰে আৰু সেইকাৰণে মই সোণমণিৰ ইয়াতে ঠিকনাটো দিয়া আছে আমি এই দৰঙত বিশেষকৈ সোণমণিৰ সকলোৱে খবৰ কৰে তেওঁ বহুতোকে সাপ উদ্ধাৰ কৰিছে আৰু সেই কথাটো মই ইয়াত লিখিছোঁ গতিকে ৰাইজে নিশ্চয় এই কিতাপখন পঢ়িলে সাপৰ বিষয়ে সম্পূৰ্ণ বিষয় পাব আৰু সোণমণিৰ বিষয়ে এই কিতাপখনত পাব আৰু চাওক বন্ধুসকল এডাল সাপ আপোনালোকে দেখা পাই চিনি পাইছেই চাগে এই সাপডাল ভুলাবেৰীয়া সাপ আৰু ইয়াক ইংৰাজীত ৰেড স্নেক বুলি কয় হিন্দীত ইয়াক ধামান বুলি কয় আৰু বাঙালী ভাষাত ইয়াক দাৰাইজ বুলি কয় কিছু কিছু জাগাত ইয়াক লহুঙা গুম বুলি কয় আৰু ইয়াক গাঁৱলীয়া মানুহে বাইৰকীয়া সাপ বুলি কয় ভুলাবেৰীয়া সাপ বুলি কয় এনেকুৱা বিভিন্ন ধৰণৰ এই সাপডালৰ নাম আছে আৰু বন্ধুসকল এইডাল সাপ হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ নন ভেনমাছ স্নেক যদিহে এনেকুৱা সাপে কেতিয়াবা দংশন কৰে ভগৱান আল্লাই নকৰক তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব কোনো কাৰণত ওজা কবিৰাজ বেজ মন্ত্ৰ তন্ত্ৰ বিচাৰি সময় একেবাৰে নষ্ট নকৰিব চাওক বন্ধুসকল যদিও এইডাল সাপ নন ভেনমাছ স্নেক কিন্তু বন্ধুসকল এইডাল সাপৰ এটা বীজাণু আছে সেইকাৰণে যিকোনো সাপে কামুৰিলে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব তাতহে আপোনালোকে সঠিক ট্ৰিটমেণ্ট লাভ কৰিব পাৰিব ঠাণ্ডা বহুত ঠাণ্ডা মুঠ খলোৱা নাই মুঠ খলাবহে চকুকেইটা ঢেলা ঢেলা পৰি আছে
আৰু বন্ধুসকল আমি যেনেকৈ সাপ উদ্ধাৰ কৰি আছোঁ ঠিক তেনেকৈ আপোনালোকে সাপ উদ্ধাৰ কৰিবলৈ চেষ্টা নকৰিব, কাৰণ আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈ সাপ উদ্ধাৰ কৰিবলৈ গ'লে হয়তো কেতিয়াবা বিপদ আহি যাব পাৰে। চাওক বন্ধুসকল, আপোনালোকে জানেই ঠাণ্ডাৰ দিনত সাপবোৰ গাঁতৰ ভিতৰত শুই থাকে আৰু যেতিয়া গৰম দিন আহে তেতিয়া সেই সাপবোৰ ওলায়। আৰু বন্ধুসকল কেতিয়াবা কেতিয়াবা মানুহৰ ঘৰত, কেতিয়াবা জংঘলত আৰু কেতিয়াবা পথাৰত এনেকুৱা বিভিন্ন ঠাইত দেখা পোৱা যায়। গতিকে বন্ধুসকল এতিয়া গৰমৰ দিন আহি আছে, আপোনালোকক সতৰ্ক হওক, কাৰণ বন্ধুসকল আমাৰ গাঁৱলীয়া খাটি খোৱা অসমীয়া মানুহখিনিয়ে যিখিনি অন্ধবিশ্বাসত ভুগি আছে সেইকাৰণে আমি ভিডিঅ' বনাই ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰি আছোঁ। যদিহে আপোনালোক কেতিয়াবা সাপে কামুৰে আপোনালোকে ভয় নাখাব, অতি সোনকালে ডিষ্ট্ৰিক্ট হস্পিটেলত যাব। ভয় কৰিলেহে বিপদ বেছি হয়। নন ভেনমাছ স্নেক চাওকচোন বাৰু, এয়া। আৰু বন্ধুসকল এইডাল সাপ বহুত ডাঙৰ সাপ নহয়, এইডাল সাপৰ বয়স মোটামুটি 1.5 বছৰ হৈছে আৰু ইয়াৰ দীঘল 9 ফুট 10 ফুট দীঘল হয়। আৰু বন্ধুসকল এইডাল সাপৰ প্ৰিয় খাদ্য হৈছে বেং, নিগনি, এন্দুৰ, পঁইতাচোৰা এইবিলাক বস্তু খাই ই ভোজন হিচাপে গ্ৰহণ কৰে। সেইকাৰণে ইয়াক খেতিয়কৰ বন্ধু বুলিও ক'ব পাৰি। চাওকচোন বাৰু, ইয়াক আমি ধুনীয়াকৈ এৰি দিম। আৰু বন্ধুসকল এতিয়া আমি এই সাপডাল এৰি দিম এই উই ভিটাটোত, কাৰণ বন্ধুসকল এই উই ভিটাটোত মই আগতীয়াকৈ চাই লৈছোঁ ইয়াতে উই আছে নেকি। গতিকে ইয়াতে উই নাই, আমি ইয়াতে সাপডাল এৰি দিম। চাওকচোন বাৰু। ঈশ্বৰ সত্য হে, সত্য হি শিৱ হে, শিৱ হি সুন্দৰ হে, সত্যম শিৱম সুন্দৰম। আৰু বন্ধুসকল এনেকৈ উদ্ধাৰ কাৰ্যটো চলি থাকিব যদিহে আপোনালোকৰ মৰম, চেনেহ, সহায় সহযোগিতা পাই থাকোঁ। ধন্যবাদ। জয় আই অসম।